हेलो फ्रेंड्स मैं परी অসমীয়া পাকঘৰ আজি আমি পানীতোলা বৰনাম ঘৰলৈ যাবলৈ আহিছো তাকে অকমান ব্লগ বনাই দেখাম বুলি ভাবিছো আপোনালোকৰ আগত এয়া আমি ওলাই আহিছো বাইপাছ হৈ যাম বুলি ভাবিছো এখিনি বৰগুৰি পাইছোহি আমি চাই থাককচোন ভিডিওটো শেষলৈকে যিমান পাৰো দেখাবলৈ চাম আপোনালোকক নামঘৰ জনাও দেখাম মায়াময়া পানীতোলা বৰনাম ঘৰ বুলি কয় তিনচুকীয়াত থকা সকলেতো জানেই তথাপিও বাৰু দেখাম ভিডিওটো খিনি বাইপাছ পাইছোহি আমি চিধা চিধি গ'লে গৈ যাম এফালে গ'লে মাকম ওলাবগৈ পাৰিব আমি এতিয়া এইফালে যাম আমি পাইছোহি নতুনকৈ বনাইছে এইফালে ডিব্ৰুগড় যাব পাৰি মোহনবাৰী ওলাব পাৰি আমি এতিয়া চিধা চিধি কৰি যাম এইফালে গ'লে ডিব্ৰুগড় মোহনবাৰী ওলাব পাৰি অভাৰব্ৰিজ বনাইছে যে এইফালে যাব পাৰি আমি এতিয়া এইফালে চিধা চিধি যাম আমি এয়া বাইপাছৰ পৰা মেইন হাইৱেত আহি ওলাইছোহি পানীতোলাৰ এফালে তিনচুকীয়া এফালে যাম আমি এতিয়া আমি পানীতোলা পালোহি আহি পানীতোলা টাউন ষ্টেচন লাগি আছে পানীতোলা আমি এতিয়া বাওঁহাতে সোমাই যাম এয়া পানীতোলা মায়াময়া বৰনাম ঘৰ আপোনালোকে ডিব্ৰুগড়ৰ পৰা আহোঁতেও দেখিব এখন গেট ডিব্ৰুগড়ৰ পৰা আহোঁতে সোঁ চাইডে পাব তো সোমাব লাগিব বহুতখিনি ভিতৰত আছে এয়া আমি সোমাই আহি আছোঁ আমি পালোহি এতিয়া সোমাই আহিছোঁ বিয়া পেণ্ডেল দেখিছোঁ গোঁসাই পুখুৰী পানীতোলা সেয়া দেখিছোঁ যে নামঘৰ সেয়াই চাই থাককচোন মোৰ ভিডিঅ'টো শেষলৈকে মই দেখাই থাকিম এয়া আমি আহি পাইছোঁহি এতিয়া সোমাই লওঁগৈ আমি এয়া আমি গেটৰ মুখত সোমাম ইয়াৰ কিছুমান নিয়ম আছে নিয়মখিনি মানি চলিব লাগে সকলোৱে নিয়ম মানে কি যিখিনি আমি নামঘৰলৈ আহিলে সকলোৱে এনেকৈ অহা উচিত সেইকাৰণে ইয়াত লিখি থৈছে যাতে কাৰো কাৰণে ভুল নহয় চবৰে সুবিধা হয় সেইকাৰণে ইয়াত কাপোৰ সলাবৰ কাৰণে আছে ইয়াত পুৰুষ আৰু মহিলা ভাগ কৰি দিয়া আছে আগতে এইখিনিতে চালি এখন আছিলে তাতে সলাব লাগে ইয়াত ভৰি ধুব লাগে আমি সোমাম আৰু এতিয়া ভিতৰলৈ এয়া ভিতৰত মই বহি আছোঁ এয়া মানুহে জ্বলোৱাৰ পিছত আমি যাম আৰু জ্বলাবলৈ এয়া দেখিছে ভিতৰত জ্বলাব লাগিব এয়া আমি ওলাই আহিলোঁ চাকি বাতি দি এতিয়া আমি যাম আৰু লৈ এয়া Yeah.
এইফালেদি সোমাব লাগে। এয়া আমি আহি পালোহি আৰু ঘৰ এতিয়া সোমাম আৰু ঘৰত। এয়া পালোহি আমি। এইফালে এখন হোটেল আছে। ঠিক আছে আমি সোমাই লওঁ।